हेलो ভিউয়ার্স আপোনালোক সকলোলৈ ধন্যবাদ জনাই আজি আপোনালোকৰ ওচৰত লৈ আহিছো এক বিশেষ ৰেচিপি আহকচোন এয়া ৰুটি চপাতিৰ লগত খাবলৈ বহুত টেষ্টি হয় আৰু এয়া আপোনালোকক প্ৰথমতে খাই দেখুৱাইছো ইমান টেষ্টি হৈছে বহুত ভাল লগা হৈছে ইয়াৰ কাৰণে এয়া লৈ লৈছো এটা ক্যাপসিকাম দুটা পিয়াজ এয়া সৰু বিলাহী এটা কাটি লৈছো পিয়াজ সৰু সৰুকে কাটি লৈছো নহৰু আদা কেঁচা জলকীয়া আৰু নাৰিকল অকমান লৈ লৈছো এয়া প্ৰথমতে মই ক্যাপসিকামটো ধুনিয়াকে তাৰ মাজৰ বস্তুখিনি আতৰাই দি ইয়াক সৰু সৰুকে পিচ কৰি কাটি লৈ আছো এয়া মই চাৰিকণীয়াকে কাটি লৈছো স্কয়াৰ 1.5 ইঞ্চি মানকে কাটি এনেকে লৈ লৈছো এয়া মোৰ ক্যাপসিকামটো কাটা হৈ গৈছে এয়া পিয়াজটো প্ৰথমতে মই এটা লৈ লৈছো ইয়াক চাৰিফাল কৰি ইয়াৰ ধুনিয়াকে মই ইয়াৰ পাহিবিলাক বেলেগ বেলেগকে উলিয়াই লৈ আছো এনেকে এটা এটাকে গোটেইখিনি দুটা পিয়াজৰে উলিয়াই লৈ লৈছো এয়া সম্পূৰ্ণকৈ উলোৱা হৈ গৈছে এয়া মিক্সিৰ বাটি লৈ লৈছো তাতে এয়া দি দিছো নহৰু 6 ফুটা আদা হাফ ইঞ্চি কেঁচা জলকীয়া এটা আৰু নাৰিকল এয়া অকমান দি দিছো এ পেষ্ট কৰি লৈ লম লগতে পিয়াজ দিছো এক ফাল ইয়াতে এয়া ফুল ক্ৰীম দৈ দিছো 2 চামুচ আৰু অকমান দি দিছো এয়া পানী এইখিনি দি ইয়াক ধুনিয়াকে পেষ্ট কৰি লৈ লৈছো এয়া পেষ্ট হৈ গৈছে কেৰাহী এটা বহাই দিছো তাতে দি দিছো এয়া তেলখিনিত প্ৰথমতে ক্যাপসিকামখিনি আৰু পিয়াজখিনি দি ইয়াক অকমান ভাজি লৈ লম এয়া ধুনিয়াকে লৰাই দি দিছো আৰু দি দিছো অকমান নিমখ দি ইয়াক ধুনিয়াকে লৰাই ভাজি লৈ লম আপোনালোকে যিসকলে ইতিমধ্যে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে আপোনালোক সকলোলৈ ধন্যবাদ আৰু যিসকলে নতুনকৈ চাই আছে আপোনালোকে সাবস্ক্ৰাইব কৰাৰ লগতে লাইক কমেন্টছ আৰু শেয়াৰ কৰিব এয়া মোৰ ক্যাপসিকাম আৰু পিয়াজখিনি ভাজা হৈ গৈছে এয়া মই সম্পূৰ্ণখিনি উঠাই লৈ লৈছো আৰু তেলখিনি নিগৰাই লৈ লৈছো আৰু ৰৈ যোৱা তেলখিনিত এয়া মই দি দিছো পাঁচফোৰণ শুকান জলকীয়া এইখিনি দিয়াৰ পিছত সৰুকৈ কাটি লোৱা পিয়াজখিনি দি দিছো এইখিনি অকমান লৰাই দিছো আৰু এই পিয়াজখিনি লেৰেলি যাওঁতে ইয়াতে দি দিছো সৰু ইলাচি লং আৰু দালচিনি এইখিনিও দিয়াৰ পিছত সৰুকৈ কাটি লোৱা বিলাহীটো দি দিছো আৰু ইয়াক অকমান দেৰি হ'বলৈ দি দিম তাতে দি দিছো তেজপাত এটা আৰু নিমখ আঞ্জাৰ জোখৰে দি ইয়াক অকমান হ'বলৈ দিছো কাৰণ বিলাহীখিনি সম্পূৰ্ণকৈ সিজিবলৈ নিমখ দিলে সোনকালে সিজি যাব ঢাকনা মাৰি দি দিছো আৰু এয়া চাওক একেবাৰে বিলাহীখিনি ধুনিয়াকে সিজি গৈছে তাতে পেষ্ট কৰি লোৱা মছলাখিনি দি দিছো আৰু ইয়াক ভালদৰে এবাৰ লৰাই ইয়াক বহাই দি দিছো এয়া মছলাখিনি হৈ গৈছে মছলাখিনিৰ ওপৰত এয়া দি দিছো হালধি গুৰি হাফ চামুচ ধনিয়া গুৰি 4 ভাগৰ ধনিয়া গুৰি দিছো হাফ চামুচ জিৰা গুৰি 4 ভাগৰ 1 চামুচ আৰু কাশ্মীৰী ৰঙা জলকীয়াৰ গুৰি দিছো 1 চামুচ এইখিনি দি ভালদৰে ইয়াক লৰাই ভাজি লৈ আছো এইখিনি যথেষ্টখিনি হৈ আছে আৰু ইয়াক হ'বলৈ দি থৈছো ইয়াতে এয়া গৰম মছলা দি দিছো হাফ চামুচ এইখিনিকো দি ভালদৰে এয়া লৰাই দিছো আৰু মছলাখিনি অলপ দেৰি ইয়াক লৰাই ভাজি লৈ লম 2 মিনিট মান মছলাখিনি এনেকৈ ভাজি ললে মছলাটোৰ ধুনিয়া এটা সেন্ট অহাৰ লগতে ইয়াৰ টেষ্টখিনিয়ে বৃদ্ধি পাব এয়া মছলাখিনি মোৰ ভাজা প্ৰায় হৈ গৈছে ইয়াতে এতিয়া দি দিম মই 1 কাপ জোখৰ পানী আৰু পানীখিনি দি ইয়াক ভালদৰে লৰাই ইয়াক উতলিবলৈ দি থম এয়া মছলাখিনি লাহে লাহে উতলি আহিছে আৰু এয়া চাওক ওপৰত তেল উপঙি উঠিছে ইয়াতে ভাজি লোৱা ক্যাপসিকাম আৰু পিয়াজখিনি দি দিছো এইখিনি ধুনিয়াকে ইয়াৰ লগত লৰাই দি আছো আৰু অকমান দেৰি এনেকৈ মছলাখিনিৰ সৈতে ক্যাপসিকামখিনি হ'বলৈ
দি থৈছোঁ। এনেকৈ এয়া মছলাখিনিৰ সৈতে কেপচিকামখিনি ধুনীয়াকৈ ভাজা হৈ গৈছে। আৰু এইখিনি আঞ্জা বহুত বেছি সময় আমি বহাই থ'ব নালাগিব, কাৰণ বহাই থ'লে ইয়াৰ কালাৰটো চেঞ্জ হৈ যাব। এইকাৰণে ইয়াত আৰু একাপ মই পানী দি দিছোঁ, এয়া গৰম পানী দি দিছোঁ, যাতে ই সোনকালে হৈ যায়। এয়া ভালদৰে উতলি আহি আছে আৰু ই ধুনীয়াকৈ হৈ যাব। এয়া আঞ্জাখন ধুনীয়াকৈ হৈ গৈছে। এবাৰ ধুনীয়াকৈ লৰাই দিছোঁ আৰু দি এতিয়া ইয়াক নমাই লৈ ল'ম। এয়া নমাই লৈ মই এটা পাত্ৰত ইয়াক সম্পূৰ্ণখিনি ঢালি দি আছোঁ। এয়া সম্পূৰ্ণখিনি মোৰ দিয়া হৈ গৈছে আৰু ঠাণ্ডা হোৱাৰ পিছত এয়া কি ধুনীয়া কালাৰ হৈছে, আপোনালোকে নিশ্চয় ভাল পাব। আৰু এনেকৈ প্ৰস্তুত কৰিব বুলি আশা ৰাখি আজিলৈ ইয়াতে সামৰিছোঁ। আপোনালোক সকলোলৈ ধন্যবাদ।